হেল্ল' এভৰিৱান, আজি আহকচোন আন এটা ৰেচিপি বনাবলৈ আহিছোঁ মই। কি জানেনে? পোলাও। এইয়া চাওক, তাৰ বাবে মই 1 কেজি জহা চাউল লৈছোঁ। এইয়া চাউলখিনি মই ভালদৰে ধুই আছোঁ। দেখিছেনে? এইয়া মই 2-3 ধোৱা দিম। এইয়া 2-3 ধোৱা দি মই অলপ সময় ৰাখি থ'ম। এতিয়া মই প্ৰেছাৰ কুকাৰ গৰম হ'বলৈ দিছোঁ। তাত ৰিফাইন তেল ঢালি দিছোঁ। এতিয়া ৰিফাইন তেল গৰম হোৱাৰ লগে লগে মই চাউলৰ অনুপাতে পিঁয়াজখিনি ঢালি দিছোঁ আৰু 2 খিলা তেজপাত দি দিছোঁ। এতিয়া ভালদৰে মুগা বৰণীয়া হোৱালৈকে মই অলপ ভাজি চাউলখিনি দি যাম। এয়া চাউলখিনি দি দিছোঁ অলপ অলপকৈ। এতিয়া মই চাউলখিনি অলপ ভাজি আছোঁ। এতিয়া মই অলপ নিমখ দিম। নিমখ দি আকৌ ভাজিম। তাৰপিছত মই 1 চামুচ আদা পিচা দিছোঁ। এতিয়া আকৌ অকণ ভাজিম। তাৰপিছত মই গৰম মছলা, ইলাচি, দালচেনি, লং ভাজি মই পিচি থৈ দিছিলোঁ। মছলা ৰেচিপি মই বেলেগ এদিনে আপোনালোকক দিম। সেয়া দিছোঁ মই এতিয়া মই মুগা বৰণীয়া হোৱালৈকে চাউলখিনি ভাজিম। এইয়া চাওকচোন, মই এনেধৰণে ভাজি আছোঁ। এইয়া মোৰ মুগা বৰণীয়া হৈ গৈছে। এতিয়া মই তাৰ অনুপাতে পানী ঢালি দিছোঁ। এতিয়া মই প্ৰেছাৰৰ ঢাকনা মাৰিব দিছোঁ। 2টা চিটি আহিলেই মই কম জুইত দি দিম। এই চাওক, মোৰ পোলাও হৈ গৈছে। কেনেকুৱা হৈছে বাৰু আপোনালোকে জনাবচোন কমেণ্ট বক্সত।